নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ক্লাছ 9ৰ সমাজ অধ্যয়নৰ দ্বিতীয় পাৰ্টটো আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। যদিহে আপোনালোকে প্ৰথম পাৰ্টটো চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ লিংকত গৈ আপোনালোকে চাব পাৰিব। এডিআৰই তথা অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বাৰে বাৰে ইয়াৰ পৰাই প্ৰশ্নবিলাক আহে। যদিহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই নিশ্চয় গম পাব। ভাৰতত কেতিয়াৰ পৰা আধুনিক শিক্ষাৰ সূচনা কৰা হয়? ভাৰতত 1854 চনৰ পৰা আধুনিক শিক্ষাৰ সূচনা হয় আৰু তাৰ লগত জড়িত বিশিষ্ট ব্যক্তিগৰাকী হৈছে চাৰ্লছ উড। Question number 2. আনন্দ মঠৰ ৰচক কোন? উত্তৰ, আনন্দ মঠৰ ৰচক হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আৰু এটা মনত ৰাখিব, এই বন্দে মাতৰম গীতটো আনন্দ মঠ নামৰ পুথিখনৰ পৰাই লোৱা হৈছে। Question number 3. সাৰে জাহাজ সে আচ্ছা গীতটিৰ ৰচক কোন? উত্তৰ, গীতটিৰ ৰচক হৈছে এগৰাকী উৰ্দু কবি মহম্মদ ইকবাল। Question number 4. ভাৰতত প্ৰথম ৰেল যাতায়াত কেতিয়া ঘোষণা হয়? ভাৰতত 1853 চনত পোন প্ৰথমবাৰৰ বাবে ৰেল যাতায়াত ঘোষণা কৰা হয় আৰু সেয়া হৈছে সাধাৰণতে বম্বেৰ পৰা থানেলৈ 21 কিলোমিটাৰ সাঙুৰিলৈ এই যাতায়াত কৰা হৈছিল। কুৱেশ্যন আৰু এক ধৰণে আহিব পাৰে, সেয়া হৈছে যে ভাৰতত প্ৰথম ৰেল যাতায়াত সূচনা কৰা কাৰ শাসনকালত সূচনা কৰা হৈছিল? সেয়া হৈছে লৰ্ড ডেলহাউছিৰ শাসনকালত পোন প্ৰথমবাৰৰ বাবে ৰেল যাতায়াত সূচনা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5. অসমত কেতিয়া ৰেল যাতায়াত ব্যৱস্থা কৰা হৈছে? যদি আমি অসমত প্ৰশ্নটো হয় তেতিয়া 1883 চনত চাহপাতৰ ব্যৱসায়ৰ কাৰণে শদিয়াৰ পৰা ডিব্ৰুগড়লৈ এই ৰেল যাতায়াত ব্যৱস্থাটো কৰা হৈছিল। কুৱেশ্যন নম্বৰ 6. প্ৰথম বেচৰকাৰী খণ্ডৰ টেলিগ্ৰাফ লাইন কেতিয়া স্থাপন কৰা হৈছিল? প্ৰথম যি বেচৰকাৰী খণ্ডৰ ৰেল অৰ্থাৎ টেলিগ্ৰাফ লাইন আছিলে সেয়া সাধাৰণতে 1839 চনতে প্ৰতিষ্ঠা কৰা হৈছিল, কিন্তু 1851 চনত আকৌ লৰ্ড ডেলহাউছি এই টেলিগ্ৰাফ লাইনটো চৰকাৰী তত্ত্বাৱধানলৈ লৈ যায়। কুৱেশ্যন নম্বৰ 7. অসমত চাহ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল? অসমত ৰবাৰ্ট ব্ৰুছে 1823 চনতে চাহ আৱিষ্কাৰ কৰিছিল। ইয়াৰ লগত জড়িত আৰু এটা কথা আহিলে যে প্ৰথম অসমীয়া যি চাহ ব্যৱসায় কৰিছিল অৰ্থাৎ তেখেত হৈছে মণিৰাম দেৱান, তেখেতেই প্ৰথম অসমত চাহ ব্যৱসায় আৰম্ভ কৰিছিল বা চাহৰ খেতি কৰিছিল। কুৱেশ্যন নম্বৰ 8. ভাৰতত প্ৰথম ছপাখানা কেতিয়া স্থাপন কৰা গৈছিল? ভাৰতত 1797 চনতে এই ছপাখানা স্থাপন কৰা গৈছিল আৰু ক'ত কৰিছিলে? সেয়া হৈছে শ্ৰীৰামপুৰত। এটা কথা তোমালোকে মনত থবা যে বাইবেল পুথিখনে হৈছে প্ৰথম পুথি যিখন পুথি সাধাৰণতে এই ছপাখানাৰ দ্বাৰা প্ৰথম ছপা কৰিছিলে আৰু। কুৱেশ্যন নম্বৰ 9. আত্মীয় সভা কেতিয়া প্ৰতিষ্ঠা কৰা হয়? আত্মীয় সভা 1815 চনত প্ৰতিষ্ঠা কৰা হয় আৰু কোনে কৰিছিলে? সেয়া হৈছে ৰাজা ৰামমোহন ৰায়। কুৱেশ্যন নম্বৰ 10. ব্ৰহ্ম সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হয়? ব্ৰহ্ম সমাজ একেই আছিলে, আত্মীয় সভা আৰু ব্ৰহ্ম সভা। সেয়া আছিলে 1828 চনতে ৰাজা ৰামমোহন ৰায় প্ৰতিষ্ঠা কৰে। কুৱেশ্যন নম্বৰ 11. সতীদাহ প্ৰথা কেতিয়া বন্ধ কৰা হয়? সতীদাহ প্ৰথা লৰ্ড উইলিয়াম বেণ্টিংকে 1828 চনতে বন্ধ কৰা হয়। আৰু এটা তোমালোকে মনত থবা যে ৰাজা ৰামমোহন ৰায় এই যি সতীদাহ প্ৰথা বন্ধ কৰিছিলে তাত অংশগ্ৰহণ কৰা তাত যি অৱদান থকা একমাত্ৰ আৰু বিশিষ্ট ব্যক্তি, যাৰ জৰিয়তে এই যি সতীদাহ প্ৰথাৰ দৰে এটা কুসংস্কাৰ বন্ধ হ'বলৈ সক্ষম হ'ল। কুৱেশ্যন নম্বৰ 12. কলিকতা হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা কৰা হয়? কলিকতা হিন্দু কলেজ 1817 চনতে প্ৰতিষ্ঠা কৰা হয়। লগতে মনত ৰাখিব আৰু পাছলৈ এই কলিকতা হিন্দু কলেজক প্ৰেচিডেন্সি কলেজলৈ উন্নীতকৰণ কৰা হয়। আকৌ 2010 চনত ইয়াক সাধাৰণতে ইউনিভাৰ্চিটিলৈ হস্তান্তৰ কৰা হয়। কুৱেশ্যন নম্বৰ 13. য়ং বেংগলৰ প্ৰতিষ্ঠাপক কোন? য়ং বেংগলৰ প্ৰতিষ্ঠাপক হৈছে হেনৰি ভিভিয়েন ডেৰজি আৰু য়ং বেংগল 1820 পৰা 1830 লৈ প্ৰচলন আছিল আৰু। কুৱেশ্যন নম্বৰ 14. আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন? আৰ্য সমাজৰ প্ৰতিষ্ঠাপক হ'ল স্বামী দয়ানন্দ সৰস্বতী। 1875 চনতে এই আৰ্য সমাজ স্থাপন কৰা গৈছিল, প্ৰতিষ্ঠাপক কৰা হৈছিল। আৰ্য সমাজৰ লগত জড়িত এটি উল্লেখযোগ্য বাণী সেয়া হৈছে বেদলৈ উভতি যোৱা। কুৱেশ্যন নম্বৰ 15. প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন? প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক হৈছে কেশৱ চন্দ্ৰ সেন আৰু তেখেতে 1867 চনতে এই প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাপক আছিল।
এই প্ৰাৰ্থনা সমাজৰ লগত জড়িত অন্যতম ব্যক্তি হৈছে গোবিন্দ ৰানাডে লগতে আত্মাৰাম পাণ্ডুৰংগ বহুতে আত্মাৰাম পাণ্ডুৰংগক সাধাৰণতে এই প্ৰাৰ্থনা সমাজত প্ৰতিষ্ঠাপক ক'ব খোজে কিন্তু তোমালোকৰ অৰ্থাৎ নৱম শ্ৰেণীৰ যি পাঠ্যপুথি তাত উল্লেখ মতে এই কেশৱ চন্দ্ৰ সেন হৈছে এই প্ৰাৰ্থনা সমাজৰ উল্লেখযোগ্য প্ৰতিষ্ঠাপক Question number 16 ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন উত্তৰ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক হৈছে নৰেন্দ্ৰনাথ দত্ত কেতিয়া প্ৰতিষ্ঠাপক কৰা হৈছিল তেয়া হৈছিল 1897 চনতে এটা গুৰুত্বপূৰ্ণ কথা এই নৰেন্দ্ৰনাথ দত্তৰে অন্য এক নাম হৈছে স্বামী বিবেকানন্দ Question number 17 স্বামী বিবেকানন্দে কোন চনত ধৰ্ম মহাসভা চিকাগোত ভাষণ দিছিল হেয়া হৈছে 1893 চনত ভাষণ দিছিল Question number 18 Theosophical Society কেতিয়া প্ৰতিষ্ঠা কৰা হয় Theosophical Society 1875 চনত এনি বেসান্তে প্ৰতিষ্ঠা কৰে Question number 19 Home Rule League কেতিয়া প্ৰতিষ্ঠা কৰা হয় Home Rule League এনি বেসান্তে 1916 চনতে প্ৰতিষ্ঠা কৰে আৰু এক কথা তোমালোকে মনত থবা বাল গংগাধৰ তিলকও সাধাৰণতে এই হোম ৰুল লীগ পৃথকে প্ৰতিষ্ঠা কৰিছিল তেখেতেও 1916 তে এই হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল Question number 20 আলিগড় মোহাম্মদ এংলো ইণ্ডিয়ান কলেজৰ প্ৰতিষ্ঠাপক কোন এটা অলপমান মোৰ স্পেলিং ভুল হৈছে তোমালোকে শুধৰাই লবা উত্তৰ স্যাৰ সৈয়দ আহমদ খান কেতিয়া প্ৰতিষ্ঠাপন কৰা হৈছিল হেয়া হৈছে 1875 Question number 21 ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম কি ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম হ'ল বেংগল গেজেট আৰু হেয়া প্ৰকাশ কৰা হৈছিল সাধাৰণতে 1780 চনতে আৰু এই প্ৰকাশৰ লগত জড়িত মেইন ব্যক্তিগৰাকী আছিল জেমছ আগষ্ট হিক্কি Question number 22 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক হৈছে এলেন অক্টেভিয়ান হিউম আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল হেয়া হৈছে 1885 চনৰ 28 ডিসেম্বৰত আৰু এটা কথা মনত থবা এই জাতীয় কংগ্ৰেছ যেতিয়াই গঠন হৈছিল বা প্ৰতিষ্ঠাপন হৈছিল তেতিয়া ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ডাফৰিন আৰু যিখন সভাৰ দ্বাৰা এই জাতীয় কংগ্ৰেছৰ জন্ম হৈছে সেই সভাখনৰ স্থান আছিল গকুল দাস তেজপাল সংস্কৃত কলেজ আৰু এই কলেজখন আছিল মুম্বাইত Question number 23 বংগভংগ কেতিয়া হয় বংগভংগ 1905 চনত হয় আৰু সেই সময়ৰ সভাপতি আছিল কংগ্ৰেছৰ গোপাল কৃষ্ণ গোখলে যিখন বাৰাণসী অধিৱেশনত সভাপতিত্ব কৰিছিল স্বদেশী আন্দোলন কেতিয়া আৰম্ভ কৰা হয় স্বদেশী আন্দোলন কংগ্ৰেছৰ সভাপতি দাদাভাই নৰজীয়ে সাধাৰণতে কলিকতা অধিৱেশনত যিখন কংগ্ৰেছৰ অধিৱেশন হয় তাত মানে আৰম্ভ কৰিছিল হেয়া চনটো হৈছে 1906 Question number 25 কংগ্ৰেছ কেতিয়া চৰমপন্থী আৰু নৰমপন্থী দুটা ভাগত বিভক্ত হয় 1907 চনতে কংগ্ৰেছখন সাধাৰণতে দুটা ভাগত বিভক্ত হয় এটা চৰমপন্থী আৰু নৰমপন্থী যেনেকৈ লালা ৰাজপথ ৰায় বাল গংগাধৰ তিলক তেওঁলোক আছিল চৰমপন্থী ঠিক একেদৰে এই কংগ্ৰেছৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল ৰাজ বিহাৰী ঘোষে এই সাধাৰণতে এই যিখন অধিৱেশন এখন হৈছিল সুৰাটত এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা লৈ আহিছো হেতু হৈছে 26 ৰ ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথম ভাৰতীয় কোন তেখেত আছিল দাদাভাই নৰজী কেতিয়া তেওঁ জয়লাভ কৰিছিল হেয়া হৈছে 1892 চনত তেখেতে সাধাৰণতে পৃথক অৰ্থাৎ ভাৰতৰ স্বাধীন ভাৰত বুলি ক'লে ভুল নহব তেখেতে সাধাৰণতে ভাৰতৰ স্বায়ত্ব শাসনৰ বাবে জোৰ দিছিল ভাৰতত মানে যিবিলাক যেটো আৰ্থিক উন্নতিৰ ক্ষেত্ৰত তেখেতে মাত মাতিছিল গতিকে বহুত অৱদান আছে সেই কাৰণে তেখেতক মানে ভাৰতীয় গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় তেখেতৰ অৱদানৰ মানে সীমা শেষ কৰিব নোৱাৰি আৰু তেখেতে কোৰ পৰা এই নিৰ্বাচন খেলিছিল হেয়া হৈছে মধ্য ফিন্সবাৰীৰ পৰা আৰু তেখেতে তিনিবাৰকৈ কংগ্ৰেছৰ সভাপতি কৰিছিল সেই চনকেইটা হৈছে 1886 1893 আৰু 1906 এই কথা তোমালোকে মনত থবা আৰু আহিলো কোৱেশ্চন নম্বৰ 27 লৈ তথা আজিৰ শেষ কোৱেশ্চনটো গ্ৰেণ্ড ট্ৰাংক ৰোড ব্ৰিটিছে কেতিয়া পুনৰ নিৰ্মাণ কৰে গ্ৰেণ্ড ট্ৰাংক ৰোডটো সাধাৰণতে ব্ৰিটিছে নিৰ্মাণ কৰিছিল বুলি লিখা আছে
1839ত সাধাৰণতে এইটো পুনৰ নিৰ্মাণে কৰা হয়, যিহেতু গ্ৰেণ্ড ট্ৰাংক ৰোডটো শ্বেৰ শ্বাহ ছুৰীয়ে নিৰ্মাণ কৰিছিলে। এইখিনি আছিলে আজি এই চেপ্টাৰটোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা ৰাখিছোঁ ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।